কি হ'ব পাৰে কেনেদৰে সফট ল্যান্ডিং কৰিব চন্দ্ৰযান ৩ আৰু সেইবাবে এই 15 মিনিট অত্যন্ত গুৰুত্বপূৰ্ণ ইছৰোৰ বাবে ইছৰোৰ বিজ্ঞানীসকলৰ বাবে এই 15 মিনিটত উচ্চতা কেনেদৰে কমাই নিয়া হ'ব ভাৰসাম্য বজাই ৰাখি উচ্চতা কেনেদৰে কমাই নিব ইছৰোৱে কাৰণ 15 মিনিটৰ যি প্ৰগ্ৰেমিং কৰা হৈছে এই প্ৰগ্ৰেমিংই চন্দ্ৰযান ৩ক সফট ল্যান্ডিং কৰাত সহায় কৰিব হয় এই 15 মিনিটত গতিবেগ কেনেদৰে কমাব এই মুহূৰ্তত মই আপোনালোকক জনাম গতিবেগ যেহেতু এতিয়া 25 কিলোমিটাৰ দূৰত্বত আছে চন্দ্ৰপৃষ্ঠৰ পৰা চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিবলৈ চন্দ্ৰযান ৩ক এতিয়াও 25 কিলোমিটাৰ দূৰ বাকি আছে আৰু এতিয়াও 25 কিলোমিটাৰ কক্ষপথত প্ৰদক্ষিণ কৰি আছে চন্দ্ৰযান ৩য়ে আৰু এতিয়া এই 15 মিনিটত লাহে লাহে উচ্চতা কমাই অনা হ'ব লাহে লাহে গতিবেগ হ্ৰাস কৰা হ'ব ভাৰসাম্য বৰ্তাই ৰখা হ'ব কেনেদৰে আগবাঢ়িব এই 15 মিনিট এয়া এই মুহূৰ্তত মই পুনৰ জনাম আপোনাক আৰু এই 15 মিনিটৰ বাবে এতিয়া ইছৰোৰ তীক্ষ্ণ নজৰত আছে লেণ্ডাৰ বিক্ৰম জুনবাই দেশৰ চন্দ্ৰপৃষ্ঠৰ ধুমুহা ঠেলি জুনবাই দেশৰ খবৰ আনিব লেণ্ডাৰ বিক্ৰমে লেণ্ডাৰ বিক্ৰমত সংযুক্ত হৈ থকা ৰোভাৰ প্ৰজ্ঞানে আৰু সেয়েহে অন্তিম 15 মিনিটত এতিয়া এধাপকৈ কমাই অনা হ'ব লেণ্ডাৰ বিক্ৰমৰ উচ্চতা বৰ্তমানৰ অৱস্থানৰ পৰা চন্দ্ৰপৃষ্ঠত নামিবলৈ সময় লাগিব 15 মিনিট শেষৰ 15টা মিনিট বিক্ৰমৰ বাবে হ'ব বৃহত্তম প্ৰত্যাহ্বান এই 15 মিনিটতে বিক্ৰমে দেখুৱাব পাৰদৰ্শিতা প্ৰথম ধাপত বিক্ৰমক নমাই অনা হ'ব 7.5 কিলোমিটাৰলৈ প্ৰথম ধাপত নামতেই লেণ্ডাৰৰ গতি থাকিব ছেকেণ্ডত 358 মিটাৰ এই দূৰত্ব অতিক্ৰম কৰিবলৈ বিক্ৰমক সময় লাগিব 11 মিনিট পৰৱৰ্তী গন্তব্য হ'ব চন্দ্ৰৰ পৰা 6.8 কিলোমিটাৰ উচ্চতা বিক্ৰমৰ গতি প্ৰতি ছেকেণ্ডত হ'ব 336 কিলোমিটাৰ দ্বিতীয় ধাপত চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ 800 মিটাৰ দূৰত্বত থাকিব বিক্ৰম লেজাৰ ৰশ্মিৰ সহায়ত আন্ধাৰ চন্দ্ৰপৃষ্ঠত নামিবলৈ প্ৰস্তুতি চলাব বিক্ৰমে 800ৰ পৰা 150 মিটাৰ উচ্চতালৈ নমাৰ পথত বিক্ৰমৰ গতি হ্ৰাস পাব তেতিয়া প্ৰতি ছেকেণ্ডত গতি হ'ব 60 মিটাৰ 150ৰ পৰা 60 মিটাৰ নমাৰ সময়ত এই গতি হ'ব প্ৰতি ছেকেণ্ডত 40 মিটাৰ 40ৰ পৰা 10 মিটাৰ নামতে বিক্ৰমৰ গতি থাকিব ছেকেণ্ডত 10 মিটাৰ সেই মুহূৰ্তত বিক্ৰমৰ গতি হ'ব প্ৰতি ছেকেণ্ডত 1.68 মিটাৰ আৰু এনেদৰে প্ৰতি ছেকেণ্ডত 1.68 মিটাৰ উচ্চতা নামি অহাৰ লগে লগেই আৰম্ভ হ'ব সফট ল্যান্ডিংৰ প্ৰক্ৰিয়া আৰু তেনে সময়তেই ইছৰোৰ বিজ্ঞানীসকলো নীৰৱ দৰ্শক হৈ চাই ৰ'ব লাগিব সমগ্ৰ প্ৰক্ৰিয়া ইছৰোৰ হাতত নাথাকিব সফট ল্যান্ডিংৰ সেই প্ৰক্ৰিয়াত আৰু ইতিমধ্যে এনেভাৱে প্ৰগ্ৰেমিং কৰা হৈছে আৰু সেই 15 মিনিটত স্বয়ংক্ৰিয় হৈ পৰিব লেণ্ডাৰ বিক্ৰম নিজে নিৰ্ধাৰণ কৰিব কোনটো স্থানত অৱতৰণ কৰিব যদিহে সেই স্থান অৱতৰণৰ বাবে উপযোগী নহয় তেতিয়াহ'লে 150 মিটাৰ আঁতৰলৈ গুচি যাব লেণ্ডাৰ বিক্ৰম আৰু তাতেই সফট ল্যান্ডিংৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লেণ্ডাৰ বিক্ৰমে আৰু যদিহে সঠিক সময়ত সঠিক সিদ্ধান্ত লেণ্ডাৰ বিক্ৰমত সংযুক্ত হৈ থকা সেন্সৰ কেমেৰাৰ সহায়ত লেণ্ডাৰ বিক্ৰমে ল'ব পাৰে তেতিয়াই হ'ব সফট ল্যান্ডিং আৰু তেতিয়াই ৰচনা কৰিব ভাৰতে মহাকাশ বিজ্ঞানত বিৰল ইতিহাস চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশৰ ইতিহাস ৰচনা কৰিব ভাৰতে আৰু তাৰ লগতে আন এক দ্বিতীয়টো অভিলেখ সেয়া অদ্বিতীয় অভিলেখ হ'ব ভাৰতৰ বাবে ইছৰোৰ বাবে আৰু সেয়া হ'ল চন্দ্ৰৰ দক্ষিণ মেৰুত ল্যান্ডিং কৰা প্ৰথমখন দেশৰ কৃতিত্ব অৰ্জন কৰিব ভাৰতে যি কৃতিত্ব অদ্বিতীয় কৃতিত্ব ভাৰতৰ বাবে ইছৰোৰ বাবে আৰু সেইবাবে এতিয়া চন্দ্ৰযান ৩ৰ জন্মদাতা ইছৰোৰ বিজ্ঞানীসকলৰ উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে বুকু দুৰুকৈ কঁপিছে সমান্তৰালকৈ দেশবাসীৰ উৎকণ্ঠাও বৃদ্ধি পাইছে অন্তহীন জল্পনা কল্পনা এতিয়া জুনবাই দেশৰ খবৰক লৈ আৰু এই চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে যিসকল বিজ্ঞানী অহৰহভাৱে ব্ৰতী হৈ আছে তাৰ ভিতৰত অন্যতম এগৰাকী বিজ্ঞানী হৈছে পি বীৰা ভুমুথেল হয় চন্দ্ৰযান ৩ৰ সমগ্ৰ প্ৰকল্পৰ নিৰীক্ষণৰ দায়িত্বত আছে বিজ্ঞানী পি বীৰা মুথুভেল তামিলনাডুৰ ভিল্লুপুৰমৰ পি বীৰা মুথুভেলৰ নাম ইতিমধ্যে চৰ্চিত হৈছে দেশত ৰেলৱে স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত ব্যক্তিগত পলিটেকনিক কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা গ্ৰহণ কৰে পি বীৰা মুথুভেলে এই ডিপ্ল'মাৰ পাছত চেন্নাইৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ লগতে স্নাতকোত্তৰো সম্পন্ন কৰে আৰু ইয়াৰ পাছত IIT মাদ্ৰাজত
PhDৰ বাবে নামভৰ্তি কৰে পি বীৰা মুথুভেলে PhD সম্পন্ন কৰাৰ পাছত বহু চৰকাৰী চাকৰি লাভ কৰিছিল যদিও যোগদান কৰা নাছিল বীৰা মুথুভেলে 2014 চনত ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি পোৱাৰ পাছতে সপোন বাস্তৱায়িত হৈছিল বীৰা মুথুভেলৰ আৰু এনেদৰে পি বীৰা মুথুভেলৰ সমান্তৰালকৈ আন বহু বিজ্ঞানীয়ে দিন ৰাতি একাকাৰ কৰি চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিঙৰ বাবে অহৰহ চেষ্টা চলাই আছে আৰু তাৰ ভিতৰত ইতিমধ্যে আমি জনাইছোঁ অসম সন্তান স্বয়ংদত্তৰ কথা আৰু এতিয়া এইসকল বিজ্ঞানীৰ সপোন পূৰণ হোৱাৰ পথত 140 কোটি ভাৰতীয়ৰ সপোন পূৰণ হোৱাৰ পথত লেণ্ডাৰ বিক্ৰমে ছফ্ট লেণ্ডিং কৰাৰ লগে লগে তাৰ অন্তৰ্ভাগ